হেল্ল' দোস্ত, ৱেলকাম টু মাই চেনেল। ই ৰিস্কেল এপ্লাইৰ আৰু মাত্ৰ কেইটামান দিন মাত্ৰ বাকী। যিসকলে এতিয়াও এপ্লাই কৰা নাই সেইসকলে সোনকালে এপ্লাই কৰি ল'ব লাগে। যিসকলে এপ্লাই কৰিবলৈ এতিয়াও শিকা নাই কেনেকৈ মোবাইল বা কম্পিউটাৰৰ দ্বাৰা এপ্লাই কৰিব পাৰিব, সেইটো আমি ষ্টেপ বাই ষ্টেপ শিকাই দি আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। প্ৰথমতে কোনো এটা ব্ৰাউজাৰত গৈ মাইনৰিটি আছাম বুলি চাৰ্চ কৰি বা লিংকত আমি ডিছক্ৰিপশ্যনত দি দিম। এইটো লিংকত গৈ এনেকৈ ই ৰিক্সা বুলি চিলেক্ট কৰি লগে লগে আমি ষ্টেপ বাই ষ্টেপ দেখুৱাৰ ধৰণে আপুনি ফিল আপ কৰি যাব। প্ৰথমতে কেণ্ডিডেট নেম, আপোনাৰ নামটো লিখিব। তাৰপিছত ফাদাৰ্ছ বা গাৰ্জেন নেম বা দেউতা বা নিজৰ গাৰ্জেনৰ নাম লিখিব। তাৰপিছত সোঁফালে চাওক মোবাইল নাম্বাৰটো লিখি ল'ব। আমি দিয়া ষ্টেপ বাই ষ্টেপ ঠিক এনেধৰণে ইজি ফৰ্ম, যিহেতু ষ্টেপ বাই ষ্টেপ ফিল আপ কৰি ল'ব। মেল চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ ভিলেজটো দি দিব, যিটো গাঁৱত থাকে আপুনি আধাৰ কাৰ্ডৰ মতে দি দিব। পোষ্ট অফিচটো দি দিব। মই মোৰ ফুল এড্ৰেছখিনি ফিল আপ কৰি আছোঁ। যিসকলে লিংকটো বিচাৰি নাপায় সেইসকলে মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। এইটো লিংকৰ গৈ কিন্তু ডাইৰেক্টলি এইটো পেজত আহিব। আৰু ইয়াতে স্পষ্টভাৱে লিখা আছে যে ইনকাম চাৰ্টিফিকেট নালাগে। আমি ডেট অফ বাৰ্থটো দি দিম। চাওক মই ডেট অফ বাৰ্থটো যাৰ ডেট অফ বাৰ্থটো দিব, যাতে ভুল নহয়। এইটো এটা ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া, পাছত অনলাইন এইটোৰ ভিত্তিতেই কিন্তু আপোনালোকে ই ৰিক্সাখন পাব। এতিয়া মোৰ আধাৰ কাৰ্ড নাম্বাৰটো দি দিম। চাওক মই মোৰ আধাৰ কাৰ্ড নাম্বাৰটো দি দিছোঁ। ইয়াতে চিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনাৰ কি পাছ কৰিছে সেইটো কিন্তু ইয়াতে চিলেক্ট কৰিব। 5 পাছলৈকে হৈ যাব। তাৰপিছত ওপৰত যিমান পাৰে কৰিব, ঠিক আছে। তাৰপিছত চিলেক্ট ৰিলিজনত কিন্তু অকলে হিন্দুজিমে আহে, কিন্তু এইটো মাইনৰিটি চবেই কৰিব পাৰিব। আপুনি এপ্লাই কৰি দিয়ক, কথা নাই। তাৰপিছত চাওক এনুৱেল ইনকাম দিব কৈছে, যাৰ এনুৱেল ইনকাম ইয়াত দি দিব, ঠিক আছে। নেক্সট ইয়াতে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেঞ্চ আপলোড কৰিবলৈ দিছে। এইটো আমি PDF কৰি ল'ম। আগত PDF কৰি ইয়াতে লিখা আছে PDF অনলি আৰু মেক্সিমাম 5 KB কিন্তু হ'ব লাগিব। এইটো মই PDF কৰি ল'ম। PDF কৰি লোৱাৰ পিছত ছাবমিট কৰাৰ পিছত এনেকুৱা অপশ্যন এটা OTP আহিব। OTPটো মই ছাবমিট কৰিম। OTPটো চাওক ডেস্কটপৰ কোণাত আহিছে, মোবাইলত নাহে। এইটো OTPটো মই মাৰি ভেৰিফাই কৰি দিলে মোৰ কিন্তু হৈ যাব। চাওক OTPটো মাৰিলোঁ মই। এতিয়া ভেৰিফাইত ক্লিক কৰিলে কিন্তু মোৰ এপ্লিকেশ্যনটো ছাকচেছ হৈ যাব। চাওক মোৰ এপ্লিকেশ্যনটো ছাকচেছ হৈ গৈছে। এইটো আমি প্ৰিণ্ট আউট কৰি ল'ম। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই ৰাখিব। থেংক ইউ।